হাই বন্ধুসকল, আজি আমি আছোঁহি পাহাৰৰ ওপৰত আৰু সেয়া হ'ল লেক গাৰ্ডা আপোনালোকৰ সন্মুখত। আৰু ইয়াত দূৰ দূৰলৈ একো নাই, অকল এই ৰেষ্টুৰেণ্টখন। এখন ৰেষ্টুৰেণ্ট নহয় আচলতে, এইখন এখন ফাৰ্ম হয়। ইয়াত আপোনাৰ গৰু গাহৰি ছাগলী কুকুৰা পোহে, তাৰ উপৰিও নিজৰ চীজ বনায় গাখীৰৰ পৰা, আৰু গাহৰি মাংসও পায়, নিজৰ কুকুৰা ছাগলী যি হয় চব নিজৰে, আৰু ইয়াতে নিজেই বনাই পেলাই বিকে। গতিকে এইটো আচলতে ৰেষ্টুৰেণ্ট বুলি নকয়, মালগা বুলি কয়। আৰু ইয়াত সকলো নিজে বনাই পেলাই বিকে। এইটো আচলতে টুৰিজিমৰ কাৰণে নহয়, এইটো মানে আৰু আপোনাৰ ফাৰ্ম, আৰু আপুনি ইয়াত আহি পেলাই খাব লাগে। ইয়াত দেখিছে আহিবলৈ ৰাস্তাও নাই, এই ৰাস্তাটোৱেদি আমি খোজকাঢ়ি আহিব লাগে। আপোনালোকে যদি দেখিবলৈ পাই যায়, এই দূৰত গাড়ী ৰখাই থৈ আহিছোঁ, প্ৰায় আধা কিলোমিটাৰ দূৰত গাড়ী ৰখাই থৈ আহিছোঁ, আৰু ইয়াত আমি খোজকাঢ়ি আহিছোঁ। আৰু তেনেকৈ আহিবলৈও মানে ইমান ঠাই নাই, কিন্তু আপোনাৰ চিটিৰ ব্যস্ততাৰ পৰা দূৰত্বত ইমান ধুনীয়া জেগা আপোনালোকে আৰু দেখিবলৈ নাপায় কিজানি। আৰু এইখনে হ'ল প্ৰকৃতিতালী। এতিয়া আমি ইয়াত খালোঁ। আপোনাক কথা কৈছোঁ, ইমানবোৰ ৰেষ্টুৰেণ্টত খাইছোঁ মই, 5টা, ইমানবোৰ ৰেষ্টুৰেণ্টত নকি খাইছোঁ মই, কিন্তু আজি টেষ্টটো লিখে মই সঁচাকৈ জীৱনত পোৱা নাই। ইমান বেলেগ খাবলৈ, ইমান ধুনীয়া সোৱাদ। আৰু যিবিলাক মানুহে সদায় মানে ধৰি লওক ইটালিয়ান খোৱা বস্তু নাখায়, আচলতে ইণ্ডিয়াৰ পৰা আহিলে ইটালিয়ান খোৱা বস্তু খাবলৈ বহুত দিগদাৰ, কিন্তু ইয়াত যদি আপুনি আহে নহয়, মই ভাবিছোঁ নোখোৱা মানুহেও সোৱাদ পাব। ইমান ধুনীয়া সোৱাদ হৈছে, মানে ঘৰত বনোৱা বস্তু একদম এনেকুৱা লাগিছে যেন কাৰোবাৰ ঘৰৰ কিটচেনৰ পৰা উলিয়াই দিছে। আৰু চক না বেৰবিলাক চব মানে কেঁচা, আৰু বহা ঠাইবিলাক চব তাত আপোনাৰ ৰ'দত আপোনাৰ বহিবলৈ। এতিয়া আজি ৰ'দ নাই, আজি বতৰ ইমান ভাল নহয়। আৰু সন্মুখত পাহাৰ, মই আপোনাক ভিতৰত দেখিছে এওঁলোকৰ কিটচেন, সেইটোৱে হ'ল কিটচেন আপোনাৰ। আৰু ভিতৰতো চব আপোনাৰ কাৰোবাৰ গাঁৱলীয়া ঘৰৰ কিটচেনৰ লিখা লাগিছেনে বাৰু? একদম ওপৰৰ হেৰিবিলাক চব, চিলিংবিলাক চব কাঠৰ চিলিং আপোনাৰ পূৰা। আৰু এয়া আপোনাৰ ইয়াত খুব সম্ভৱ কয়লা পানী গৰম কৰে নেকি, খুব সম্ভৱ একেলগে। বৰ সুন্দৰ দেখিবলৈ। আৰু যেনেকৈ হ'লেও আপোনালোকে যদি, মই এড্ৰেছটো দি দিম, লিংকটো, কিবাকৈ যদি আহিব পাৰে তেতিয়াহ'লে নহাকৈ নাথাকিব। আৰু এইফালে আপোনাৰ এণ্ট্ৰেঞ্চ আছে, আপোনাক দেখুৱাম। আগতে ইয়াত সৰুকৈ ৰুম এটা আছে, ইয়াত ভিতৰত বহি খাবলৈ। নৰ্মেলি চব মানুহে বাহিৰত বহি খায়, আৰু যদি কিছুমান মানুহে ভিতৰত বহি খাবলৈ মন কৰে তেতিয়াহ'লে ইয়াত খাব পাৰিব। এয়া মোৰ ফ্ৰেণ্ড ফাবিঅ'। আৰু ফাবিঅ'ৰ এজনী সৰু ছোৱালী হৈছে, এই ছোৱালীজনী আজি প্ৰথম বাহিৰলৈ ওলাইছে। তাক আমি লৈ আহিছোঁ ওপৰলৈ, এই এমাহ হোৱাই নাই। তাইও আহিছে আমাৰ লগত। খুব ঠাণ্ডা ইয়াত, গতিকে এয়া আপোনাৰ পৰিৱেশ আকৌ এবাৰ দেখাই দিছোঁ চব। আপোনাক সিফালে দেখালোঁ, এতিয়া মই এইফালে বাহিৰত দেখাওঁ বোলক। এয়া দেখিবলৈ পাইছোঁ ওপৰলৈ, এই চব পাহাৰ। সেইফালে ডাৱৰৰ তলত আছে পাহাৰ, ডাৱৰ পাহাৰতকৈ তলত। আৰু এইটো হ'ল আপোনাৰ এণ্ট্ৰেঞ্চটো, এইটো দেখিবলৈ পাইছে। এয়াই হ'ল এই মানে ৰেষ্টুৰেণ্ট বুলি নকওঁ মই, ফাৰ্ম বুলি কৈছোঁ। ফাৰ্মৰ যিটো এণ্ট্ৰেঞ্চ, ইয়াৰ ভিতৰত আপোনালোকে মানুহে বহি খাব পাৰে, সেইকাৰণে ৰেষ্টুৰেণ্টে বাৰু, কিন্তু ৰেষ্টুৰেণ্ট বুলি ক'ব পৰা কোনো পদ্ধতি নাযায়। এইটোহে এণ্ট্ৰেঞ্চ হয়। এইটো দেখিছেনে, শিলৰ এনেকৈ শিলে পাৰি দিছে, আৰু মানুহে ইয়াত বহি খায় আপোনাৰ বাহিৰত। এয়া একদম ওপৰত আপোনাৰ আলুগুটি বস্তা যে, সেই বস্তা লিখাই পাৰি দিছে, আৰু ইয়াতো সেই একেই তেনেকৈ পাৰি দিছে। ইয়াতে বহি মানুহে খাইছে, একদম প্ৰকৃতিৰ লগত পূৰা মানে আপোনাৰ মিলাই দিছে। এইটো চাওক আপুনি, এইটো আপোনাৰ বস্তা, আলুগুটি বস্তা যে, বস্তা মেটেৰিয়েলটো। আৰু সেই তাত আছে আপোনাৰ লেক গাৰ্ডা। এই গোটেইখন কিমান বিশাল দেখিছে না লেক গাৰ্ডাখন, চক কিমান বিশাল। এইফালে শেষ হোৱাই নাই, আৰু আছে আগলৈ, আৰু এইফালে গৈয়ে আছে। এয়া একদম দূৰলৈকে অলপমান জুম কৰি দেখাই দিছোঁ। এয়া চক, সেইফালে আৰম্ভ হৈছে, এইটো চিৰমিয়নে বুলি কয়। আৰু এনেকৈ আপোনাৰ এইফালে গৈ আছে। ইয়াত এতিয়া মোৰ খালী হৰিজনটো শেষ হৈছে, কিন্তু গাৰ্ডা লেক শেষ হোৱা নাই। আৰু ইয়াৰ পৰাও বহুত দূৰলৈকে গাৰ্ডা লেক আছে আপোনাৰ। আৰু এয়াই হ'ল আপোনাৰ যিখন মালগা বুলি কয়, ৰেষ্টুৰেণ্ট নহয় মালগা, মানে মালগা। আৰু ওপৰলৈ আহি থাকোঁতেও বিৰাট ধুনীয়া মানে আপোনাৰ ভিউ আছিল, কিন্তু মই ল'ব নোৱাৰিলোঁ, কাৰণ কি মই ড্ৰাইভিং কৰি আছিলোঁ। আৰু আজি মোৰ চকাটোও ফুটিলে, গাড়ীখনৰ চকা সলনি কৰিলোঁ।
তাৰ উপৰি আপোনাৰ যিটো অসমো একশ্যনৰ যিটো SD কাৰ্ডটো আছিলে সেইটোও পাহৰি থাকিলোঁ। গতিকে আজি মুঠতে দিন ইমান ভাল নহয়, কিন্তু ইয়ালৈ অহাৰ পিছত এতিয়া অলপমান ভাল লাগিছে। এতিয়া মানে পৰিৱেশটো দেখি ভাল লাগিছে। এতিয়া অকণমান ওপৰলৈ গৈ পেলাই দেখাইছোঁ আপোনাক এইফালে। আহক চাওঁ, এইফালে চাওঁ। এইবোৰ ইয়াত বহি থাকিব লাগে আৰু সন্মুখৰ তলত খালী গাৰ্ডা লেক চাই থাকিব লাগে। চক ইয়াত বহি চাহ একাপ খাবলৈ বা চুপ অকণ খাবলৈ কিমান ভাল লাগিব। আৰু এতিয়া মই চুপ খাইছিলোঁ, কি ধুনীয়া চুপ আছিলে, বহুত সুন্দৰ। সেয়া ওপৰত পাহাৰ, এইফালে বেৰিকেড আছে, এইফালে আগলৈ যাব নোৱাৰি। আৰু এইবোৰ জংঘল আৰু যাব নোৱাৰি আপোনাৰ। বহুত ভাল লাগিছে আহি। এতিয়া সেই গোটেইখিনি যিখিনি দিগদাৰ হ'ল মোৰ ৰাস্তাত, চকাটো ফুটিলে, চেঞ্জ কৰিলোঁ, ইটো সিটো, এতিয়া চকা সলনি কৰিবলৈ যাব লাগিব, সেইবিলাক চব বাদ দি এই পৰিৱেশটো অহাৰ পিছত সকলোবিলাক যেন একোৱেই নাই হোৱা মোৰ লগত, তেনেকুৱা লাগিছে। মনটো ভাল লাগি আহিছে। আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো টিপি দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। মই এনেকুৱা প্লেচবিলাক আপোনাক দেখুৱাম যিবিলাক বিখ্যাত নহয়, কিন্তু এইবিলাক আপোনাৰ ৰিয়েল ইটালিয়ান প্লেচ, য'ত আপোনাৰ ৰিয়েল ইটালিয়ান ফ্লেভাৰ্ছ আপুনি পাব। ইয়াত যিখিনি বস্তু মই খাইছোঁ, মই আপোনাক গেৰাণ্টি দি কৈছোঁ, আপুনি সেই একেটা বস্তু বাহিৰত কেতিয়াও নাপায়। এইটো যে ৰাস্তাটো গৈছে, এইটোৱেই আমি ৰেষ্টুৰেণ্টখনলৈ যাব লাগিব। ৰেষ্টুৰেণ্ট নহয় আৰু এনেই কৈছোঁ আৰু, যিটো ফাৰ্মত আমি খাইছিলোঁ, এই ৰাস্তাটোত গৈ পেলাই প্ৰায় আধা কিলোমিটাৰ গৈ পেলাইহে আপুনি মানে সেই জেগাডোখৰ পায়গৈ। বাকী আপোনালোকে গাড়ী ইয়াতে পাৰ্ক কৰিব লাগিব। আমি ইয়াতে গাড়ী পাৰ্ক কৰি দিছোঁ আৰু ইয়াৰ পৰা খোজকাঢ়ি অকণমানি ছোৱালীজনী দাঙি পেলাই লৈ গৈছোঁ, কাৰণ কি ৰাস্তাটো একদম ওখোহা মানে ষ্ট্ৰলাৰো নাযায়, উপায় নাই। কিন্তু বিৰাট ধুনীয়া জেগা আৰু একদম নেচাৰৰ, একদম মানে আপোনাৰ কৈছে নেচাৰেল প্লেচ, একদম কাষত। চিটিৰ পৰা বহুত দূৰত আছে আৰু ওচৰে পাঁজৰে বেলেগ একো নাই, একো দেখিবলৈ নাপায় আপোনালোকে, একো নাই, অকল এই পাৰ্কিংটো বাহিৰে আৰু একো নাই, আৰু পাৰ্কিংটো ফ্ৰী।